প্ৰথমতে আমি এই আপোনাৰ উজনি বিজয়পুৰ গাঁৱৰ কাষত বৈ যোৱা যি ৰাজাখানা নদী তাৰ খহনীয়াটো খুব এইটো অলপ গাঁওখনৰ কাৰণে খুব ডাঙৰ বিপদ আনিছে। আগতে মিচিং অট'নমাছ কাউন্সিলৰ পৰা অলপ পঞ্চায়তৰ পৰা অলপ এনেকৈ কৰি থৈছিলে, কিন্তু এতিয়া লাহে লাহে এইটো বিপদটো বাঢ়ি গৈছে। সেই খহনীয়া ৰোধৰ কাৰণে আজি আমি চালোঁ। সেইটোৰ কাৰণে এই মাহৰ ভিতৰতে আমি প্ৰগ্ৰাম আৰম্ভ কৰি দিম, তাতে প্ৰটেকশ্যন কামবোৰ আৰম্ভ কৰাই দিম। আৰু 2 নম্বৰ কথা, তাৰ পৰা উজনি বিজয়পুৰৰ পৰা খুব পুৰণি ৰাস্তা এটা আছিলে আৰডুং চুক হৈ, কিন্তু সেই ৰাজাখানা নদীৰ ওপৰত এটা দলং লাগে। সেই দলংটো হ'লে সেই পুৰণি ৰাস্তাটো আকৌ পুনৰ ভাল হ'বগৈ। তাতে 6 কিলোমিটাৰমান ৰাস্তাটো দীঘল। এই আৰডুং চুকলৈকে ৰাস্তাটো আমি আজি চালোঁ। দলংটো ইতিমধ্যে ৱৰ্ল্ড বেংকত নামটো দিয়া আছে। আমি আশা কৰিছোঁ এই ৰাস্তাটো আৰু দলংটো এই বাৰিষাৰ পাছত আমি কামটো আৰম্ভ কৰিব পাৰিম। এবছৰৰ ভিতৰত অহাবাৰ এনেকুৱা সময়ত আমি কামবোৰ সামৰিম। 2 নম্বৰ কথা হ'ল কি, ইয়াত আহি মেলি আমি এনেকৈ ইয়াতে মধ্য লক্ষীপুৰ কাষত ইয়াত চৌমিল বুলি কৈছিলে, এই ৰাস্তাটো গাঁৱলৈকে যোৱা ৰাস্তাটো, সেই ৰাস্তাটো আমি চাইছোঁ। এই ৰাস্তাটো কৰি পেলাম অহাবাৰ। কিন্তু ইয়াতে যোনটো ৰাজাখানা নৈৰ যোনটো খহনীয়া আছে, নৈটো আহি ইয়াতো শেষৰ ফালে আকৌ ইয়াতে খুন্দা মাৰিছে এইখন স্কুল। সেই নৈটোৱে ধ্বংস কৰাৰ কাৰণে এইখন স্কুল এতিয়া চিফ্ট কৰিবলগীয়া হৈছে। বাৰিষাত সদায় পানী থাকে। স্কুলটো ইতিমধ্যে এইফালে চিফ্ট কৰি ৰাইজে ইতিমধ্যে 2-4 বিঘামান মাটি দিছে। এই তাতে আকৌ পুনৰবাৰ আমাৰ মিচিং অট'নমাছ কাউন্সিল আৰু জিলা পৰিষদৰ পৰা আকৌ ক্লাছৰুম নিৰ্মাণ আৰম্ভ হৈছে। পৰ্যাপ্ত নহয়, তথাপি আমি আলোচনা কৰিছোঁ এইটো কেনেকৈ ভাল কৰা যায়। আমি এইবাৰ মিচিং অট'নমাছ কাউন্সিলক 25 কোটি টকা আপোনাৰ অসম চৰকাৰে এডিশ্যনেল ক্লাছৰুম বিল্ডিঙৰ কাৰণে দিছে। আমি তাতো কেনেকৈ পেলাব পাৰোঁ এনৰলমেণ্টবোৰ চাই মেলি সেইটো আমি চাইছোঁ। আৰু ৰাস্তাটো আমি এইবাৰ SOPDত এইখন ৰাস্তাও কৰি দিয়া, এইটো পুৰণি গাঁও, এইখনো কৰি দিয়াৰ কাৰণে আমি ইতিমধ্যে চালোঁ। আৰু ইয়াতে অইল ইণ্ডিয়াৰ এটা প্ৰগ্ৰামো আৰম্ভ হৈছে। আমি আশা ৰাখিছোঁ অইল ইণ্ডিয়াৰো আপোনাৰ CSR ফাণ্ডত আমি গাঁৱৰ ৰাইজৰ কাৰণে কিবা কেনেকৈ সহায় সহযোগ কৰিব পাৰোঁ চাম। ইয়াত এটা বস্তু, আমাৰ যিটো নামঘৰ আছে, ইয়াত অসম দৰ্শনৰ পৰা পইচা দিয়া আছে। সিদিনা ধাৰিলাও হৈ গ'ল, টকাটো এইখিনি ৰিলিজ হ'ব। কোড অফ কণ্ডাক্ট লাগু হোৱাৰ কাৰণে আমি পইচাটো একাউণ্টত দিব পৰা নাছিলোঁ, এতিয়া হৈ যাব 4 তাৰিখৰ পাছত। মই ভাবোঁ যে এনেকৈ উন্নয়নমূলক কাম কাজবোৰ ৰাইজৰ এই অঞ্চলবোৰত খুব পুৰণি জেগা, এইবোৰ ৰাইজৰ কি কেনেকৈ অভাৱ অভিযোগ আছে, এই অহা 1-2 বছৰৰ ভিতৰত গোটেইখিনি কৰিব পৰা যিখিনি কাম আছে, ৰাইজৰ লগত এটা মত বিনিময়। আৰু এই গৰম বতৰ হ'লেও ৰাইজে কিন্তু এনেকৈ যেনেকৈ খুব সুন্দৰভাৱে ওলাই আহিছে, ভাল লাগিছে। ৰাইজেও যিহেতু বাৰিষাটো সন্মুখত আছে, ক'ত কেনেকৈ ৰাইজেও দেখাই দিছে গোটেইখিনি, মই ভাবোঁ যে এইখিনি সমস্যা সমাধান কৰিব পৰা যাব। मोनसे गोजोनथाव खौरां, नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों। चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।